গুড মৰ্ণিং এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। ময়ো ভালে আছোঁ। বহুত দিনৰ মূৰত আজি আপোনালোকক লগ পাইছোঁ। আচলতে অলপ দিন মই ভিডিঅ' দিয়া নাছিলোঁ। এতিয়া ট্ৰাই কৰিম ধুনীয়া একদম ৰেগুলাৰ ভিডিঅ' দিবলৈ, আৰু খুব ধুনীয়া ভিডিঅ' আহিছে। গতিকে আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু এটা কথা এইখিনিতে কৈ থওঁ, ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকে ইমান বেছি মৰম দিছে, আচলতে মই ভবাই নাছিলোঁ আপুনি ইমান ভিউজ মানে পটককৈ হৈ যাব বা ছাবস্ক্ৰাইবাৰ ইমান হ'ব। গতিকে বহুত ধন্যবাদ আপোনালোকক। আৰু যদি কোনোবা এতিয়াও চাই আছে মোৰ ভিডিঅ' বা তেওঁলোকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধুনীয়া নতুন ভিডিঅ' আহি আছে। আৰু এতিয়া আপোনালোকে ভাবিব পাৰে ন, ইমানো কি ছাবস্ক্ৰাইবাৰ আছে, ইমানখিনি নায়েই, আমাৰতো বহুত আছে, কিয় এনেকৈ গৈ আছে। আচলতে তেনেকুৱা নহয়, মোৰ কাৰণে আচলতে এইটো বহুত ডাঙৰ কথা। এইখিনি হোৱাটো বেছিদিন হোৱাই নাছিলে। মোৰ ছাবস্ক্ৰাইবাৰ বাঢ়িব বা মই ভিউজ পাম, পইচা পাম, সেইটো কাৰণে মই ভিডিঅ' ষ্টাৰ্ট কৰা নাছিলোঁ। এনেই মন গ'ল। আচলতে বহুত দিনৰ পৰা ভাবি আছিলোঁ যে যিহেতু মই ফুৰিবলৈ গৈ থাকোঁ আৰু ভিডিঅ'বোৰ যদি কৰি পেলাই থৈ দিওঁ, তেতিয়া মেমৰি হিচাপে থাকিব, পিছত চাব পাৰিম। চ' সেইকাৰণে বনাইছিলোঁ আচলতে চেনেলটো, সেইকাৰণে খুলিছিলোঁ। কিন্তু এতিয়া মানে ইমানেই ভাল লাগিছে, আপোনালোকে ইমান ধুনীয়া কমেণ্ট দিছে। আচলতে আগতে প্ৰথম যেতিয়া ভিডিঅ' দিছিলোঁ ন, তেতিয়া চিনাকি মানুহবোৰে আচলতে কমেণ্ট দিছিলে, আৰু এতিয়া ইমান অচিনাকি মোৰ নতুন পৰিয়াল, নতুন সদস্যবিলাকে আচলতে কমেণ্টবোৰ দিছে। খুব ভাল লাগিছে। গতিকে ভিডিঅ'বোৰ চাই থাকিব। আপোনালোকক বহুত ধন্যবাদ। আৰু আজি ভিডিঅ'টো এইকাৰণে কৰি আছোঁ, এঠাইলৈ যাবলৈ ওলাইছোঁ। একদম খুব ধুনীয়া হ'ব গৈ আছে ভিডিঅ'টো। গতিকে অকণমানো স্কিপ নকৰিব, শেষলৈকে চাব। আৰু একদম ধুনীয়া জেগা এটাত গৈ আছোঁ। গতিকে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ, গতিকে চাই থাকিব। আৰু এতিয়া মই সোনকালে ৰেডি হৈ লওঁ, আপোনালোকক অলপ পিছত পাই আছোঁ। বাই। বস্তু লৈ ৰেডি হ'লোঁ। এতিয়া ঘৰৰ পৰা ওলাই দিলোঁ। বহুত দিনৰ মূৰত ন, ভাল ভিডিঅ' এটা হ'ব আৰু আজি। গতিকে চাই থাকিব। ৰাতিপুৱা যে মনটো ইমান বেয়া লাগিছিলে, বৰষুণ। এতিয়া অকণমান ভাল হৈছে। কিন্তু সদায় ৰাতিপুৱা বৰষুণ দিয়ে, আকৌ দুপৰীয়ালৈ ৰ'দ দিয়ে। এতিয়া চাওকচোন, ৱেডাৰটো একদম হ'লেও ক'লা হৈ আছে বাৰু, নাজানো আৰু ভাল হ'লেই হ'ল। আৰু এতিয়া আমি গৈ থাকোঁ। আমি আহি উৰিয়া গাঁও পালোঁ। ছোৱালীজনী কৰিশ্মা আহি আছে। বাইদেউ ছাৰপ্ৰাইজ দিব। বাইদেউ আহিছে। কোনেও গম নহয় নাই, তই যাবি বুলি কোনেও গম নাপায়। ছাৰপ্ৰাইজ। ইপচিতা আহি গ'ল। হাই, ক'ত যাবা আজি নকবি এতিয়া। এতিয়া আমি যাওঁ। হেল্ল' দে ওলা। নাহা মানুহজনী তই কেনেকৈ গম পালি কচোন? তাৰ ছাৰপ্ৰাইজটো মানে ফ্লপ হৈ গ'ল গাইজ। কৈ দে, তই কেনেকৈ গম পালি? ইয়াৰ আঁৰৰ ব্যক্তিজন কোন? দেৱা আজি গৈ আছো ন। আমি বহুত দিনৰ মূৰত লগ হৈছো ন গোটেইকেইজনী, আৰু কিমান দিনৰ মানে প্লেন হৈ লাষ্টত আজি ফাইনেলি হৈছেগে। আৰু নেক্সট এটা ভাল প্লেনিং কৰিব লাগিব ন, থাকাকে যাম আমি দূৰত ক'ৰবাত, হয় নাই? সেইটো গাইজ মজা হ'ব। এইবোৰ খানা চানা লৈ আহিলে মজাকে এতিয়া আমি খাই দিওঁ আৰু দেই। খাই গৈ থাকো। আৰু বহুত খাইছিলোগে এটা সময়ত। আজিৰ পৰাতো মই চেনি নাখাওঁ বুলি ভাবিছিলো, কিন্তু ৰাতিপুৱাই গাঁৱৰ ধুনীয়া পৰিৱেশৰ মাজেৰে এতিয়া আমি আটাইকেইটাই ধুনীয়াকৈ কথা পাতি গৈ আছোঁ। আহি থাকোঁতে মামাক দেখিলোঁ, মনটো ভাল লাগি গ'ল দেই। এতিয়া আৰু গৈ থাকোঁ। গান চান লগাই লৈছোঁ। ৱেডাৰটো মানে ভাল লাগি আছে, কিন্তু বৰষুণ নিদিলেই হ'ল আৰু সেই ফটো চটো ভাল লাগিব, হয় নাই? আৰু কি আনিছে খুলজা চেম পটাপট গাড়ীত এইবিলাক। পঢ়িব তাই চব লৈ আহিছে। চাওঁ কি আছে উলিয়া। কৰিশ্মা মানে মডেলিং কৰিবলৈ ওলাইছে ন, বেগত চব থাকিব লাগিব। আমুক কৰিলে নেকি? আমুক কৰিলে নেকি? পাৰফিউম মাৰি শেষ চবৰে। এইটো কি? ব্লাউজ এইটো কি হয়? এতিয়া আমাৰ লাষ্ট ষ্টপেজ একেবাৰে দেৱাহুতিক ল'ম, আৰু এতিয়া ডাইৰেক্ট আমাৰ ডেষ্টিনেশ্যন পামগৈ।
আৰু চাওকচোন ৰাস্তাটো যে সঁচাকৈ বৰ ভাল লাগিছে দেই, বতৰটো আজি বৰ ধুনীয়া। হেল্ল' কি বস্তু আহিলা আহিলো ৰেডি নতুন কাপোৰ ব্লেক 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 চাহ খাবলৈ আমি সোমালো কি খাবা আহি মৰিগাঁও টাউন পালোহি আৰু 1 ঘণ্টামান লাগিব ন 1 ঘণ্টামানৰ পিছত আমি পাই যাওঁ আৰু মানে কি জানেনে মই মানে কি হৈছিলে ঘৰত মোক গা ধোৱা সময়তে সিহঁতে ফোন কৰিছে ইহঁতে মানে অলৰেডি আহি জালুগুটি পোৱাৰ পিছত মোক ফোন কৰিছে গতিকে মোৰ অপশ্যন নাছিলে গতিকে মইতো অকণমান সাজিবই লাগিব গতিকে এতিয়া মানে গাইজ কথাটো হ'ল আমি নগাঁও পৰা আহি মৰিগাঁও পালোহি কিন্তু তাই ওলাই নহ'ল 7:30 বজাত আমি তাইক চবকে জনাইছো হয় নাই 7:30 বজাতে তাই তেতিয়াৰ পৰা ওলাই নহ'ল এতিয়া সেই আগতকৈ আহি পালে পাহৰি গ'লা হয় পাহৰি থাকিলে তাৰ ফলত মই মেকআপ আধা হ'ল আমাৰ চিঞৰ বাখৰবোৰ শুনিছিলে আচলতে বহুত দিনৰ মূৰত আটাইকেইজনী লগ হৈছোঁ যে কিমান কথা পাতিছোঁ আচলতে ঠিকেই নাই গতিকে একদম হুলস্থুল হৈ গৈছে চাওকচোন ইমান ধুনীয়া লাগিছে চাৰণ বিল পালোহি বতৰটো ভাল নহয় বাৰু আজি তথাপিও আহি ভালে লাগিছে বেছি ৰ'দ দিলে গৰমহে লাগে নে কি কোৱা একদম গাইজ মজাকে পিছলে বহি আছে এতিয়া যাওঁ আৰু চাগে আধা ঘণ্টামান লাগিব আমাৰ কলে আহি আছে কৈ দিয়া তুমি মই ড্ৰাইভাৰ চলাই আহি আছো কোৱা কোলে আহিছো চাৰণ বিললৈ আহিছা নহয় মিষ্টিক মায়া ধুনীয়া ৰাস্তা আৰু ধুনীয়া পৰিৱেশৰ মাজেৰে এতিয়া আমি মিষ্টিক মাইললৈ বুলি আহি আছোঁ আপোনালোকে যদি গুৱাহাটীৰ ফালৰ পৰা আহে তেতিয়াহ'লে বেছি চমু হয় আচলতে 40 কিলোমিটাৰমান হয় আৰু নগাঁৱৰ পৰা যায় যদি অকণমান দূৰত্বটো বেছি হয় প্ৰায় 80 কিলোমিটাৰমান হৈ যায় গতিকে যদি আপোনালোকৰ গুৱাহাটীৰ আশে পাশে কোনোবা আছে আৰু যদি ইয়ালৈ অহা নাই বহুত ধুনীয়া হয় জেগাটো আপোনালোকে এবাৰ আহিব পাৰে বেছি দূৰত্ব নহয় খুব ধুনীয়া পৰিৱেশ আপোনালোকে পৰিয়ালৰ লগতে হওক বা মানে লগৰখিনিৰ লগতে হওক আহি পেলাই ধুনীয়াকৈ এনজয় কৰি যাব পাৰে আমি আহি পালোহি মিষ্টিক মায়াং ধুনীয়া দেই এন্ট্ৰেন্সটো ধুনীয়া ইমান মানুহ চাহ আহি পাইছোহে চানডে কাৰণে বহুত ভিৰ আছে বিৰাট ধুনীয়া বোলে চবে কোৱা শুনিছো আৰু এতিয়া আমি আহি পালোহি মিষ্টিক মায়াং আহি আছো বিৰাট ধুনীয়া কেনেকুৱা ধুনীয়া লাগিছে এতিয়া আমি আহি পাই গ'লোহি মিষ্টিক মায়াং আৰু সকলোৱে একদম ফটো উঠাত বিজি ইহঁতে চবেই সেয়া কথা পাতি আছে ফটো উঠি আছে ৱেডাৰটো ধুনীয়া আছে চাওকচোন বেছি ৰ'দো নাই বৰষুণ অকণ পৰি আছে কিন্তু ধুনীয়া লাগিছে এইবিলাক চাওক গাইজ ফটো উঠাত বিজি ফটোটো উঠি আহিবি ফটো পুৰা উঠি আছে ইহঁতে আমি এতিয়া যাওঁ এইফালে কি আছে চাওঁগে বিৰাট ধুনীয়া মানে বহুত ভাল লাগিছে আহি পেলাই এতিয়া আহি আছোঁ চুইমিং পুলৰ ফালে যাওঁ সিহঁতেতো গ'লে আগত আছে মজা লাগিছে চুইমিং পুলৰ ওচৰত আহিছে এতিয়া আমি ভাবি আছোঁ আমাক দিবনে নিয়ে যাবলৈ চাওঁগে চাওঁ কিমান ধুনীয়া লাগিছে চাওক কি ধুনীয়া লাগিছে পৰিৱেশ মানে কেনেকুৱা লাগিছে মজা ন
পাৰি। মজা লাগিছে। আৰু মই এতিয়া বৰফ মজা লাগিছে। এইফালে চুইমিং কৰিম দেই আমি। এইফালে ৰেডি আৰু চুইমিং কৰিবানে? গোৱা গোৱা। এতিয়া আমি মিষ্টি মাৰৰ পৰা ওলাই দিলোঁ, তাতে কফি চফি খালোঁ আৰু চবেই। তাৰপিছত লাঞ্চটো আমি বেলেগত কৰোঁ। যিহেতু ভাবিছিলোঁ চুইমিং পুলটো এক্সেছ কৰিব পাৰিম, কিন্তু নোৱাৰিলোঁ। গতিকে অকণমান সময় চালোঁ, তাতে ফটো চটো উঠিলোঁ। এতিয়া গোটেইকেইটা আমি বেলেগ এখন যাই আছোঁ ন, আহিছোঁ যেতিয়া ভাবিছোঁ আৰু দুখনমান চাই যাওঁ ন, ওচৰতে আছে। গতিকে যাওঁ, বেলেগ এখন চাওঁ ওচৰতে কি আছে, তাতে আমি লাঞ্চটো কৰিম। তাৰপিছত আমি ঘৰলৈ যাম। খুব ধুনীয়া পৰিৱেশটো আচলতে, বেয়া নহয়। আজি বতৰটো ভালেই আছিলে, অকণমান বৰষুণ, তথাপি কিন্তু গৰমটো আছিলে দেই। ইমান মানে আজি চানডে কাৰণে কিন্তু মানুহ বহুত ভিৰ, ঢেৰ মানুহ মানে চানডে কাৰণে বহুত ভিৰ আছিলে। চালোঁ, কৰিলোঁ, ফটো চটো উঠিলোঁ আৰু মজাকে এতিয়া আহি আছে আৰু গাইছ। সেয়াই আৰু খালি আমাৰ মনত এটা দুখ থাকি গ'ল ন, এটাও থাকি গ'ল মানে আমি চুইমিং কৰিব নোৱাৰিলোঁ। মানে আমি চবে কষ্টিউম লৈ আহিছিলোঁ, তো নহ'লে। চাওঁ আৰু এতিয়া কি হয় নেক্সট। এতিয়া গাঁৱৰ পৰিৱেশৰ মাজেৰে আহি আছোঁ, চনকা ন, চনকালৈ আহি আছোঁ। চাওঁ ৰিজৰ্টখন কেনেকুৱা হয়। ভিউটো মানে মজা লাগিছে দেই ন, বতৰটো ধুনীয়া, ইমান ধুনীয়া লাগিছে নহয়। ভিউটো ধুনীয়া ৰে। যদিও এটা সুন্দৰ পৰিৱেশ, চাৰিওফালে সেউজীয়া, ইমান মনোমোহা ঠাইৰ মাজেৰে আমি গৈ আছিলোঁ চনকালে বুলি, কিন্তু আচলতে এই জাৰ্ণিটো, আচলতে এই ৰাস্তাটো বৰ ভয়ংকৰ আছিলে। কাৰণ বাওঁ ছাইড আমি যদি সোঁফালে চাওঁ, তেতিয়াহ'লে ব্ৰহ্মপুত্ৰৰ পানী বাঢ়িছে, আৰু বাওঁফালে শিলবোৰ মানে ইমান ওচৰলৈকে আছিলে ৰাস্তাত, আৰু ৰাস্তাবোৰ মানে অকোৱা পকোৱাৰ লগতে বেছি ওপৰলৈ আছিলে। গতিকে আমাৰ যিমান ভালো লাগি আছিলে, আচলতে সিমান বেছি ভয়ো লাগিছিলে। কেতিয়া গৈ পাওঁ বা কেতিয়া সোনকালে ঘূৰি আহোঁ, এনেধৰণৰ চিন্তা মানে মনত আহি আছিলে। গতিকে চাওঁচোন আগত কেনেকুৱা ৰাস্তা আছে। মই আগতে ইয়ালৈ এবাৰ আহিছিলোঁ, যেতিয়া পিকনিকৰ ছিজন চলি আছিলে। আচলতে তেতিয়াৰ পৰিৱেশটো বৰ বেলেগেই আছিলে, একদম লোকেল গোৱাৰ নিচিনা অনুভৱ হৈছিলে। কিন্তু এতিয়া চাইছোঁ যে চাৰিওফালে পানী হৈ গৈছে, গতিকে ইয়াৰ পৰিৱেশটো সম্পূৰ্ণ বেলেগ লাগিছে আজি যেতিয়া আহিছোঁ। গতিকে এইফালে আপোনালোকে দেখিব, এতিয়া চাওকচোন ইমান বেছি পানী হৈ গৈছে, ব্ৰহ্মপুত্ৰৰ পানী বাঢ়িছে। গতিকে আগত গৈ চালেহে গম পাম যে সেই পৰিৱেশটো এতিয়া আগৰ নিচিনা আছেনে নে, এতিয়া কেনেকুৱা ধৰণৰ হৈছে। হয় দে, এতিয়া পাম আমি শিলকেইটা। পাম। এইকেইটা নেকি? নহয়, বাকী প্ৰব্লেম একো নাই, এই ৰাস্তাত গৰুখিনিৰ কাৰণে প্ৰব্লেম। সেইটোনো কিয় মানুহবিলাকে এনেকুৱা কৰে? মানুহবিলাকে আচলতে এনেকুৱা ৰাস্তাত এৰিব নালাগে ন, কাৰণ গাড়ীবোৰতো আহিবই ৰাস্তাত যিহেতু। মানে কি সিহঁতৰ গাতো নাই ন, মালিকৰ গাত। ধুনীয়া লাগে একদম, পানী পুৰা এইফালে ব্ৰহ্মপুত্ৰ। কিন্তু তথাপিও পুৰা বাৰিষা যে চাওক পানী। এইকেইটা নি? ৰখিব পাৰিবা, নালাগে দে। আহোঁতে ৰখিবা। এইটো কি ইয়াৰ পিছত আপ আছে নে এইটোৱে? এই দুটাই এইখন গাঁও এয়া দেখা নাই এইবোৰ। এই আৰু
আগতে যেতিয়া আহিছিলোঁ ন তেতিয়া পুৰা বালিচৰ আছিলে পিকনিক খাবলৈ আৰু এতিয়া চাওকচোন পুৰা পানী 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 মজা লাগিছে দেখিবলৈ এতিয়া ওলালো গোটেইকেইজনী আহি পেলাই মনগুটি লাগিব ইয়াতে ঠাণ্ডা দিনত এনেকুৱা আলহী আমি হিল মিয়ানা বেম্বো ৰিজৰ্ট গতিকে চাওঁ যিহেতু আমি মিষ্টিক মাৰি গৈছিলোঁ তাতে আমি লাঞ্চ কৰা নাই বুজি এতিয়া ইয়াতে লাঞ্চটো কৰোঁ গতিকে আহকচোন চাওঁ কেনেকুৱা হয় তাতে এতিয়া কটেজ খালী নাই আমি অকণমান সময় ৰ'ব লাগিব কটেজ খালী হোৱালৈকে গতিকে তেতিয়ালৈকে আমি ইয়াতে বহি পেলাই পৰিৱেশটো কিন্তু সঁচাকৈ বহুত ধুনীয়া দেই মজা লাগিছে আৰু ইয়াতে ধুনীয়াকৈ ষ্টে' কৰিবলৈ আহিব পাৰে আপোনালোকে যদি আহে ইমান ধুনীয়া আৰু এইফালে নাইট ষ্টে' কৰিব পাৰে এইফালে আছে মেইন ৰেষ্টুৰেণ্টখন এইখন এইফালে এইটো চাওক কিন্তু ইমান ধুনীয়া লাগিছে আৰু এইবোৰ এইফালে আছে কটেজ আমাৰ বাইদেউহঁত ইয়াতে বহিছে বহি লওঁ ভালেই লাগিছে বাৰু খানাৰ কাৰণে ইণ্টেজাৰ কৰি আছোঁ লাহে লাহে আহি আছোঁ এয়া আমাৰ খানা আমাৰ খানা আহি গ'ল ফ্ৰান্সৰ ফ্ৰাইজটো নানিলা লৈ আহিছোঁ ফ্ৰান্সৰ ফ্ৰাইজ আহি গ'ল খানা ব্যস্ততাৰ মাজৰ পৰা আপোনালোকে অকণমান সময় এনেকৈ পুৰণি বন্ধুৰ কাৰণে উলিয়াই চাবচোন সঁচাকৈ বৰ ভাল লাগে এতিয়া ভিডিঅ'টো চাইছোঁ স্মৃতি যেন লাগিছে কিন্তু এইবোৰ সদায় সজীৱ হৈ থাকে গতিকে আপোনালোকে অকণমান সময় কেতিয়াবা ফ্ৰেণ্ডৰ লগত কটাবচোন 2500 আছে প্লাছ লাষ্ট এচি নে নন এচি 65 নাইলে নেকি চিকেন কিন্তু চিকেন খাই আছোঁ এতিয়া এটা কথা কওঁ চিকেন 65 খাম আৰু মজা লাগিছে অলপ বেলেগ হয় এতিয়া আহিলে ফ্ৰেঞ্চ ফ্ৰাইজ লৈছোঁ এতিয়া খাই কেনেকুৱা কোনটো মোৰ আছিল সেইটো কিন্তু গৰু বেছিকে নাইতো মুখৰা গৰম এই তোমাৰ এইটো আছিলে অলপ টেষ্টি ঐ এখন দি দে মোক এখন কৰিছা কি কৰিছা আমি চিল কৰি আছো ঠেহুলা মাইনা ফালে ৱেডাৰ চাওক ধুনীয়া একদম বৰষুণ পৰি আছে আৰু এয়া খানা মজাকে খাম আৰু কৰি পাইছা ঠগাই দিয়া মজাকে আৰু এইফালে একদম এট্ৰেকশ্যনৰ ফ্ৰণ্টতে আছে এট্ৰেকশ্যন ন কি হয় চলকা পাথৰ দুটা অঁ একদম পাথৰ দুটাৰ ওচৰত ইফালে পূৰা মহত্ব আছে এতিয়া আমি খাম চামুচ না প্লেট লৈ ল'লোঁ মজাকে মজা ৱেডাৰ আৰু এতিয়া আমি খাই লওঁ আপোনালোক অলপ পিছত খাইছানে খোৱা কৰি কৰিশ্মা খাওঁ আপোনালোকক অলপ পাছত লগ পাই আছোঁ ওলালো এতিয়া আমি খাই বৈ হৈ গ'ল কৰিশ্মা বাই দি দিয়া হৈ গ'ল আমাৰ ট্ৰিপটো মজাকে ইমান ধুনীয়া ৱেডাৰ খালো বলো এতিয়া যাওঁ আৰু কৰি অলপ চাই দিয়া হেল্ল' এতিয়া যাওঁ আৰু
কেনেকুৱা লাগিলে খোৱা বোৱা হৈ গ'ল আৰু এতিয়া ইমান ধুনীয়া ৱেডাৰ বতৰটো আমি ভাল পালো কিন্তু ন আমি যিমানে যি নকওঁ ৰ'দতকৈ কিন্তু এইটো ৱেডাৰ বেছি এনজয় কৰিছো হয়নে ৰ'দ হোৱা ঘামি আমাৰ মেইন প্ৰব্লেম ফটো ভাল গোটেই দিনটো ধুনীয়াকৈ আমি সময় কটালোঁ আটাইকেইজনে বহুত কথা পাতিলোঁ বহুত হাঁহি ফূৰ্তি কৰিলোঁ আৰু এতিয়া সময় হৈ গ'ল আমি ঘৰলৈ উভতাৰ গতিকে লাহে লাহে ঘৰলৈ আহি আছোঁ কিমান দিন যে প্লেনিং কৰাৰ পাছত এই ট্ৰিপটো ছাকচেছ হ'ল আমাৰ খুব ভাল লাগিলে আটাইকে লগ পালোঁ আকৌ সোনকালে আটাইকেইজনী ওলাই যাম বুলি আশা থাকিলে এতিয়া আমি আহোঁতে একদম সন্ধিয়া হৈ গ'ল গতিকে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিবা ধন্যবাদ